हेलो एवरीवन प्राय 2 माह मानৰো ওপৰ হৈ গল ভিডিও নিদিয়া আৰু এতিয়া পা দি যাম এফালে আমাৰ নতুনকৈ নামঘৰ বনাই আছিল আৰু পোৱালি আৰু মই এতিয়া উঠি আহিছো হে তাৰ পিছত সি ডেটা লগত গল ছাগলী চাবৰ কাৰণে আৰু এফালে ধুনিয়াকে খাই ললো চা আৰু সি আহি কৰি দেখিছনে ৱাকাৰখনত খেলিবলৈ ষ্টাৰ্ট হৈ গল তাৰ আৰু এফালে গা ধুই উঠি পেলাই দেখিলো যে আমজোপাত পুৰা ধুনিয়াকে আম লাগি আছে আৰু হিও গাপা ধুই ধুনিয়াকে শুই গল তাৰ পিছত আমাৰ দুটা এটা দায়িত্ব আছিল মানে খুইহতৰ ছাগলীকেটা চাবলৈ দিছিল যেহেতু খুইহত নাছিলে সিহঁতক সেইকাৰণে ভাত আৰু ধুনিয়াকে পানী আনি পেলাই খাবলৈ দিলো আৰু এফালে পাত চিঙি থাকোতে ধুনিয়া ফুল কেপামান পালো মই লৈ আহিলো তাৰ পিছত এফালে খালো ধুনিয়াকে দালি ভাজি বুটৰ চাটনি তেনেকে ভাত খালো আৰু খাই কৰি উঠি পেলাই দেখিছনে আবেলি 3:30 মানত ৰ'দ দিছে এফালে বতৰটো ইমান ধুনিয়া কৰিছে আকাশখনৰ মই সেইকাৰণে ভিডিও কৰি থৈছো আৰু এফালে আমাৰ পুতৌটো উঠি আহিছে চকুৱে মেলিব পৰা নাই হি ৰ'দত তাৰ এফালে খালো পকাম লগতে হাততে কেটামান কিসমিস লৈ ললো আৰু মই খোৱা দেখি তাকো লাগে সেইকাৰণে অকমান তাকো খাবলৈ দিলো বাৰু এনেদৰে মিনি ভ্লগ আহি থাকিব আজিলৈ বাই